আৰু মোৰ ওপৰত গোটেই মিডিয়া হাউচ মানে একদম হেৰি হৈ গ'ল মানে কি ক'ম আৰু খঙতে মানে একদম মোৰ ওপৰতে জাপ মাৰিলে আৰু মোক ক'লে যে তুমি যিহেতু ষ্টুডেণ্ট হয় তো তুমি এনেকৈ ক'ব নালাগে। নমস্কাৰ, পুনৰবাৰ এটি নতুন ভিডিঅ' লৈ মই পংখী বৰাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো মই ক্লাছৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। এতিয়া আমাৰ ক্লাছ হৈ আছে ক্লাছৰ পিছত আজি আমাৰ এটা নিমন্ত্ৰণ আছে। নিমন্ত্ৰণটো হৈছে আমি আচলতে টপিকটো এতিয়ালৈকে গম নাপাওঁ। আমাক মাতিছে গুৱাহাটী প্ৰেছ ক্লাবলৈ আৰু মই হয়তো চাগে আজি ফাৰ্ষ্ট টাইমৰ কাৰণে গুৱাহাটী প্ৰেছ ক্লাব যাম। নগাঁও প্ৰেছ ক্লাব গৈছোঁ না, গুৱাহাটী প্ৰেছ ক্লাবত আজি মই প্ৰথমবাৰৰ বাবে যাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এনেকৈ। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই জল্দি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আচিনায়াং মানে হ'ল বুকুৰে মৰম, তুমি যদি বুজি পোৱা মোৰ চেনাইতি। আই পেমেনাং মানে কি অ মৰমী, আই পেমেনাং মানে হ'ল তোমাকে ভাল পাওঁ, লুইতে দিও যায় মই তোমালৈয়ে যাওঁ। আই পেমেনাং মানে হ'ল তোমাকে ভাল পাওঁ, লুইতে দিও যায় মই তোমালৈয়ে যাওঁ। সকলোকে আলি আই লৃগাঙৰ বহুত শুভেচ্ছা জনাইছোঁ। সকলোলৈ আলি আই লৃগাঙৰ বহুত শুভেচ্ছা থাকিল। সকলো ভালে থাকক, সুস্থ থাকক, সকলোৰে অনাগত দিনবোৰ ভাল হওক আৰু সকলো সদায় হাঁহি ফূৰ্তিৰে থাকক আৰু মোৰ ভিডিঅ'বোৰ চাই থাকক। আৰু এতিয়া আমাৰ ক্লাছ হৈ গ'ল আৰু আমি এতিয়া কিবা এটা সৰুকৈ খাই তাৰপিছতে আমি যাম গুৱাহাটী প্ৰেছ ক্লাব। এতিয়া আমি ওলাইছোঁ আৰু ইয়াৰ পৰা উজান বজাৰৰ পৰা। আৰু এতিয়া খাই হ'ল, এতিয়া আমি গৈ আছোঁ গুৱাহাটী প্ৰেছ ক্লাবলৈ। আমি দুজনী গৈ আছোঁ, বাকী ইহঁতবোৰ আহি আছে পিছত। আৰু ইমানেই ধূলি নহয়, আপোনালোককো কৈছোঁ যেতিয়া ওলাব এটলিষ্ট এইখন মুখত মাৰি ল'ব, নহ'লে বহুত বেছি বেমাৰ। কালি বেমাৰ হ'ব। কালি মোৰ কাহি ইমানেই ধূলি, কাহি লাষ্টত ৰাতি বমি হৈছে মানে। আৰু মোক কালি ৰাতি ভাত খোৱা নহ'ল সেইকাৰণে। তো মুখত মাস্কখন মাৰি ল'ব। আমি এতিয়া গৈ আছোঁ গুৱাহাটী প্ৰেছ ক্লাব। তাত গৈ পেলাই তাত কি হয়, আজি টপিকটো কিহৰ আলোচনাৰ কাৰণে আমাক মাতিছে, সকলোবোৰ তাত গৈ পেলাই দেখুৱাম। আচলতে আমি নিজেও নাজানো আজি কিহৰ আলোচনাৰ কাৰণে আমাক মাতিছে, তো তাত গৈহে গম পামগৈ। নিজেই ঠিক কৰি লৈ ব্যৱস্থা ল'ব, এনে কথা কিন্তু এইখন আইনত নাই। এই অপৰাধটো চুৰি কৰাৰ নিচিনা অপৰাধ নহয় বা চুৰি মৰাৰ নিচিনা অপৰাধ নহয়। ই হৈছে বাল্য বিবাহৰ অপৰাধ। যি বাল্য বিবাহত আবদ্ধ হ'ব, মনত ৰাখিব যে তেওঁলোকতো প্ৰাপ্তবয়স্ক নহয়, তেওঁলোকৰ জ্ঞান বুদ্ধি তেতিয়াও পৰিণত হোৱা নাই। সেইবাবে আইনত এনে ব্যৱস্থা কৰা হৈছিল যে তেওঁলোক যেতিয়া প্ৰাপ্তবয়স্ক হ'ব তেতিয়া তেওঁলোকে আপত্তি কৰিব পাৰিব 2 বছৰৰ ভিতৰত আৰু নাকচ কৰি দিব পাৰিব আদালতে। কাৰণ চৰকাৰে ৰুলছ ফ্ৰেম নকৰাকৈ আইনখন কামত লগাইছে। চৰকাৰে বিষয়া নিয়োগ কৰি ৰাজপত্ৰ বা গেজেটত নটিফাই নকৰাকৈ আইন প্ৰয়োগ কৰিছে। এইটো সম্পূৰ্ণ বেআইনী কাম আৰু এনে কাম হোৱা অনুচিত। আমি ন্যায়ালয়ক অনুৰোধ কৰিম যে তেওঁলোকে নিজৰ সজ্ঞান লৈ। আমি আজি ওলালোঁ ইয়াৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা। আৰু ইয়াতে আজি মোৰ লগত এটা ইনচিডেণ্ট হ'ল। যিহেতু আজিৰ মানে প্ৰেছ কনফাৰেন্সটো আছিলে বাল্য বিবাহ সম্পৰ্কে। তো বাল্য বিবাহ সম্পৰ্কে ছাৰহঁতে অলপ কিবাকিবি কথা কৈ আছিলে আৰু লগতে তাৰমানে ময়ো এটা প্ৰশ্ন কৰিলোঁ। প্ৰশ্নটোনো কি আছিলে, মই তাৰে অলপমান ক্লিপ মই এইটো ভিডিঅ'তে দেখাম, তো আপোনালোকে চাই লওক। আৰু মোৰ ওপৰত গোটেই মিডিয়া হাউচ মানে একদম হেৰি হৈ গ'ল, মানে কি ক'ম আৰু খঙতে মানে একদম মোৰ ওপৰতে জাপ মাৰিলে আৰু মোক ক'লে যে তুমি যিহেতু ষ্টুডেণ্ট হয় তো তুমি এনেকৈ ক'ব নালাগে। কিন্তু বাকী ছাৰ মেমহঁতে চবেই ভাল পাইছে মই প্ৰশ্নটো কৰাৰ কাৰণে। বাকী
সেয়াই ইয়াৰ পৰা ওলাম এতিয়া ইয়াৰ পৰা ওলাই সকলোবোৰ কি হৈছে কি হোৱা নাই আপোনালোকক ৰাস্তাত যাওঁতে কৈ থাকিম বাৰু আৰু মোক দেউতাই কয় মানে সাধাৰণতে য'তে ত'তে মাত নামাতিবি তো আজি মাত মাতিলোঁ আৰু শত্ৰু গোটাই ল'লোঁ বাকী আপোনালোকে চাই থাকক আৰু ভিতৰুৱা গাঁৱৰ অঞ্চলৰ মানুহখিনিয়ে মিডিয়া বহুত বেছি ফ'ল' কৰে আপুনি কি ভাবে যে মিডিয়াই এৱাৰনেছ ক্ৰিয়েট কৰিব পাৰে নেকি এই ক্ষেত্ৰত যথেষ্ট হেল্প কৰে মিডিয়া হ'ল আজিকালি মেইন বাবু চ'ৰ্চ আজিকালি পৰ্টেল হৈছে কিবা হৈছে সমাজ হৈছে প্ৰত্যেক মানুহ মিডিয়া বুলি এটা ক্ৰিয়েটাৰ হওক কিন্তু আমি এটা বস্তু দেখি আহিছোঁ যে এক বছৰৰ মানে নিউজ পাতে চাইডত যিটো বস্তু হৈ আছে আমাৰ আচলতে ৰিয়েল পিকচাৰটো নেদেখুৱায় আমি আশা কৰি আমি আপিল কৰিছোঁ আপিল কৰিছোঁ যে আপোনালোকে প্ৰেছক আপোনাৰ সাহায্য ল'ম চিভিল ছ'চাইটি হওক যিমান ষ্টেক হোল্ডাৰ আছে মই আপোনালোকে চবে সাহায্য কৰিব উই আৰ অল ইন ওৱান এণ্ড ওৱান ভয়েচ বুলি আছোঁ আমি এই বাধ্যতাটো যাব লাগে কোনো আমাৰ ইয়াত পদক্ষেপ লাগিব আৰু এই ল'টো এপ্লাই হ'ব লাগে এইটো কেনেকৈ কৰিব লাগে সৰুতে মিটিং আজি কেবিনেট মিটিং বিভিন্ন জেগাত তুমি কৰিব পাৰিছা বিভিন্ন হেৰি কৰিছা জনসৃষ্টি কৰিছা এই কৰিছা আৰু এইটো বিভিন্ন জেগাত মিটিং কৰিব দিয়ক এইটো মিনিষ্টাৰ পৰাই দিয়ক তেওঁ চব লোকেল ষ্টেক হোল্ডাৰক মাতক আৰু প্ৰবাসী কওক যুৱাবাৰী কওক কি প্ৰগ্ৰেছটো কি হয় কিমান মানুহ তাতে গুচি গ'ল খবৰটো কওক মই ভাবোঁ মাইণ্ড ছেটটো লাগে আমাৰ উদ্দেশ্য কি উদ্দেশ্য হিচাপে ব্যৱহাৰ কৰা তাক চমক সৃষ্টি কৰা এতিয়া আমি ফুটপাথেৰে গৈ আছোঁ খোজকাঢ়ি আপোনালোকে মোৰ ভিডিঅ'টো চালেনে যোনখিনি মই তেওঁলোকক প্ৰশ্ন কৰিলোঁ এইখিনিতে কওঁ মোৰ দেউতাই বহুতবাৰ কৈছে আজিলৈকে ওলাই গ'লে তো মুখখন বন্ধ ৰাখিবি পাব্লিকত ঘপককৈ মুখখন নুখুলিবি শত্ৰু গোটাই নল'বি তো বাকী সঁচা কথা ক'লে শত্ৰু গোট খায় বাৰু কিন্তু মই মনে মনে থাকিব নোৱাৰোঁ কিছুমান ক্ষেত্ৰত তো মাত মাতিবই লাগে আৰু সেইকাৰণে মানুহে মোক বেয়া পায় বাকী সেয়া আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ গুৱাহাটী ক্লাবলৈকে তহঁতে কিবা কবি কিনো ক'ম যেতিয়াই সঁচাৰ হৈ মাত মাতোঁ তেতিয়াই মানুহৰ হেৰি কি ক'ম মানে সেইবোৰ শুনিবলৈ পাওঁ কিন্তু যিহেতু আমি এতিয়া ষ্টুডেণ্ট পঢ়ি আছোঁ ছাৰহঁতে পঢ়াই আছে ডেভেলপমেণ্টেল মিডিয়া থিয়ৰী তো আমিয়ে যদি মাত নামাতোঁ তেতিয়াহ'লে ডেভেলপ কেনেকৈ হ'ব মিডিয়াই ফাৰ্ষ্টতে নিজক ডেভেলপ কৰক তাৰপিছত ছ'চাইটিক ডেভেলপ কৰিবলৈ চেষ্টা কৰক সেয়াই আৰু সেইটো কোৱাৰ কাৰণে আজি বহুত বেয়াকৈ মোক ক'লে বাকী সেই আৰু বেয়াকৈ কৈ থাকোঁ তেওঁলোকে আমাৰ ফাণ্ডামেণ্টেল ৰাইটৰ ওপৰত মাত মাতিছে তোমালোকৰ ৰাইট নাই বুলি কিন্তু আমি ক'লোঁ হিউমেন বিঙৰ ৰাইট আছে তো সেয়াই বাকী কি ক'ম আৰু অসমৰ মিডিয়া হাউচ চবকে মই দুখ নিদিওঁ কিন্তু মেক্সিমাম মিডিয়া হাউচ বিশেষকৈ পৰ্টেল চেনেলছ কিছুমান আছে তেওঁলোকে সৰু কিবা এটা ইছ্যু হ'লে ঘূৰাই পকাই সেইটোকে ৰহন সানি মানুহৰ ওচৰত এনেকৈ মানে উপস্থাপন কৰে যোনটো মানে ষ্টৰিটো কিবা এটা বেলেগ মূৰ লৈ লয় তো সেইটো কাৰণে সেইটো সদায় মেইন পইণ্টৰ পৰা মানে খালৰি কাটি পেলাই কনফিউজ কৰাই দিবলৈ চেষ্টা কৰে তো আজিও সেইটোৱে কৰি আছিলে সেইকাৰণে মোৰ প্ৰশ্নটো মই সেইকাৰণে সুধিলোঁ বাকী আমি এতিয়া গুৱাহাটী ক্লাব পাম আৰু খোজকাঢ়ি কিমান দূৰ খোজকাঢ়িব পাৰোঁ বহুত খোজ কৰা নাই আজি খোজকাঢ়ি যাম যিহেতু আমি একেটা ৰাস্তাতে যাওঁ তাই গণেশগুৰি আমি দুজনী জোৰত হয় তো ভাল লাগিছে আজি কিবা এটা চুকুন আমি যদি কেতিয়াবা সাংবাদিক হওঁ ভৱিষ্যতে এনেওতো মানে মনৰ সেইটোৱে এজন সফল সাংবাদিক হোৱা এনেকুৱা যে কেতিয়াও নকওঁ মানে জ্বলা জুইত ঘিউ ঢালা যিটো সঁচা সেইটোৱে সমাজৰ লগত দাঙি ধৰি এনেকুৱা যে মিছা কথা আৰু যে এইটো নুসুধো তোমালোকে কি কৰি আছা ষ্টুডেণ্ট হ'লে মুখত মাত নামাতিবা এনেকুৱা যে আমি কেতিয়াও নকৰোঁ সিহঁতে আমাক যিটো শিক্ষা দিলে ন মানে গম পালোঁ আৰু কি মাছ কম কৰিছে সিহঁতে বিক্ৰী দে আমি খোজ কাঢ়ি এতিয়া চান্দমাৰী পাইছোঁহি চান্দমাৰী বাছ ষ্টপ পাইছোঁহি আৰু অলপ আছে যাবলৈ আৰু অলপ নহয় আছে দূৰ ভালেমান আছে দূৰ তাৰপিছত আজি খোজ কাঢ়োঁ বুলিয়ে কাঢ়ি আহিছোঁ একদম প্ৰেছ ক্লাবৰ পৰা আচলতে কলেজৰ পৰা প্ৰেছ ক্লাবৰ পৰা জোৰত জীৱন আৰু আমি আহি পালোঁহি তাই ৰুমলৈ গৈছে আৰু ময়ো জাষ্ট ৰুমত সোমাইছোঁ আৰু সোমাম আৰু এতিয়া আৰু মোৰ আজিৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব আৰু লগতে লগৰবোৰৰ লগত শ্বেয়াৰ কৰিব যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক
পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰ লগ পাম। টিল দেন টেক কেয়াৰ এণ্ড বাই বাই।